বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল চাইনিকাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি হ'ল 15 তাৰিখ আৰু আজি হ'ল বিহু যোৱাকালি উৰুকা হৈ গ'ল আৰু আপোনালোকে দেখিছেই ব্লগত ভালকৈ গ'ল আৰু বিহু পুৰা নাছিলোঁ পুৰা ফূৰ্তি কৰিলোঁ গোটেইখিনিৰ লগতে তো এতিয়া বৰ্তমান বাজিছে 12:10 আৰু এতিয়া বৰ্তমান ওলাই যাব লৈছোঁ মামাহঁতৰ ঘৰলৈ আৰু মামাহঁতৰ ঘৰত অকণমান যাব লাগে পাহাৰ মানে সেইটো চাইড চ' তালৈ যাওঁ চ' ভাবিছোঁ আজি ব্লগ ষ্টাৰ্ট দি দিওঁ ইয়াৰ পৰাই আৰু আমাৰ লগত ধেৰ মানুহ ওলাইছে মানে হাজবেণ্ড মই ভণ্টি তাৰপিছত মামীহঁত যাব মামী মাহী তাৰপিছত মামীৰ ছোৱালীও আছে গুণগুণো যাব আমাৰ লগত তন্ময়ো যাব চব যাব চ' চাই থাককচোন ব্লগটো আগলৈ আমি কি কৰোঁ আমি মামাহঁতৰ ঘৰত চাহ তাহ খালোঁ এতিয়া অকণমান ওলাই আহিছোঁ দেখিছে চবফালে জংঘল আজি আমি এইফালে ফুৰিবলৈ আহিছোঁ এইফালে ভাল জেগা মানে ধুনীয়া জেগা আছে চবফালে জংঘলে বাট তাত ফটো মৰা প্লেচ এটা আছে বহুত ধুনীয়া চ' তালৈ গৈ আছোঁ আমি এয়া মাহী গৈছে ভণ্টিহঁত আহি আছে পূৰা ভাগৰ লাগি গৈছে উঠি চাই থাকক তেনেহ'লে এইটো শিল ফটো মাৰিবলৈ মজা হয় নাই মজা প্লেচ চ' এইটোৱে হ'ল প্লেচটো যিটো কথা মই কৈ আছিলোঁ আপোনালোকক আৰু এইটোত ফটোজটো মাৰিবলৈ বহুত ধুনীয়া আৰু এইখন পাহাৰ হয় দেই গোটেইখন পাহাৰেই হয় আৰু জংঘলো আছে ছাইডত চ' ইয়াতে আপুনি ধুনীয়া ফটো মানে বহুত ধুনীয়া আহে ফটো ক্লিক কৰিলে আমি আগৰবাৰো আহোঁতে ইয়াতে আহিছিলোঁ ফুৰিবলৈ আৰু যিহেতু মামাহঁতৰ ঘৰৰ একদম কাষতে বুলি ক'লেও ভুল নহয় চ' সেইকাৰণে বহুতে ভাল লাগে এনেকুৱা নেচাৰেল সেইবিলাক চাই মানে চবফালে এনভাইৰনমেণ্ট বহুতে ভাল লাগে মানে দেখি তাৰপিছত আমি অলপ টাইম তাতে ৰখিলোঁ বাৰু ৰখি মেলি ফটো চটো ক্লিক কৰিলোঁ তাৰপিছত ৰিলছো বনালোঁ পাহাৰত পূৰা ফুৰি মেলি আহিলোঁ এতিয়া আকৌ মামাহঁতৰ ঘৰলৈ যাওঁ মানে দেৰি হৈছে যিহেতু সেইকাৰণে মামাহঁতক মাত চাত দি যাওঁগৈ আৰু আমাৰ বিহু শেষেই হোৱা নাই আৰু এয়া দেখিছে ৰাতি একদম মামাহঁতৰ ঘৰত পূৰা একদম সিহঁতি লগাই লৈছে পূৰা গান আৰু নাচিব পূৰা লাগি গৈছে যিহেতুকে কালি উৰুকা গৈছে আৰু আজিও মানে আমাৰ ঘৰত সৰু সুৰাকৈ পাৰ্টি হৈছে ত' সেইটো কাৰণে মামী তাৰপিছত মামা ভাইটি ভণ্টি তাৰপিছত এনেকৈ চবেই ডেন্স কৰিছে আৰু মই নকৰিলোঁ সেইদিনাখন কাৰণ আগদিনাখনৰ বিষ মানে পূৰা বিষাই আছিলে নাচি কিনে হাত চাত চ' সেইকাৰণে মই সেইদিনাখন নকৰিলোঁ জাষ্ট ভিডিঅ'ই কৰিলোঁ ছাইডৰ পৰা ত' সেইদিনাখনো তেনেকৈ সিহঁতি নাচি কিনে সিহঁতি ফূৰ্তি কৰিলে আৰু তেনেকৈ আমি খানা চানা খাই শুই থাকিলোঁ আৰু বিহু দিনাখন তাৰপিছত আকৌ নেক্সট ডে আমি ক'ত গ'লোঁ আপোনালোকে সম্পূৰ্ণ ভ্লগটো চাই থাকক আজি হ'ল নেক্সট ডে আৰু আজি 16 জানুৱাৰী আৰু এতিয়া বৰ্তমান সময় দুপৰীয়া 12:30 বাজি গৈছে 12:45 হ'বলৈ হৈছে আৰু কালি ব্লগ দেখিলে কিমানখিনি ফূৰ্তি হ'ল মই কালি নানাছিলোঁ পৰহি নাচি একদম অৱস্থা বেয়া কালি ভণ্টিহঁতে নাছিলে আপোনালোকক দেখালোঁ আৰু কালি ব্লগটো ইমান ভাল নহ'লে পাহাৰ চাহাৰ ফুৰিব গৈ আৰু মানে ইমানটো শক্তি নহ'লে যে ৰাতি নাচিব পৰা তো এতিয়া আমি যাব লৈছোঁ ওচৰৰে মামাৰ ঘৰত তো তাতে বিহু মানে যোৱাও হোৱা নাই মানে অহা আজি 4 দিনে হ'ব বাট যোৱা নাই চ' আমি এতিয়া যাম গোটেইখিনিয়ে যাম চ' তাতে গৈ মেলি আপোনালোকক দেখাম আৰু কাইলৈ আমি যাম নলবাৰী আৰু নলবাৰী তাতে মোৰ মাহী এজনী ঘৰ চ' তাতে যাম আমি নলবাৰী দেখাও নাই যিহেতু নলবাৰীত যাম গৈ মেলি আৰু তাতে আপোনালোকক দেখাম আৰু এইটো দেখিছে পিছফালে কি কৰি আছে এইটো মামা ল'ৰা তেওঁলোকে লগত দেখিয়ে থাকে তাক চ' সিও যাব এতিয়া চ' একেবাৰে ওলাইছোঁ আৰু যাবলৈ চাই থাকিব তেনেহ'লে
মামাহঁতৰ ঘৰৰ পৰা আহি পালোহি আৰু তাতে গৈ চাহ তাহ খালোঁ। আপোনালোকে দেখিলে কথা চথা পাতিলোঁ আৰু ব্লগিং মানে কি আৰু তেনেকৈ কি দেখাম আৰু মানুহে জানেই আৰু গ'লে আৰু কথা পতাত বেছি ব্যস্ত হৈ যোৱা যায় আৰু বহুত দিনৰ মূৰত যিহেতুকে লগ পাওঁ বহুত কথা ওলায়। মামীহঁতকো লগ পাই ভাল লাগিল, মামী মামা দাদা। তাৰপিছত সেয়াই ভালকৈ কথা চথা পাতি মেলি আহিলোঁ আৰু বিহু বুলি। এতিয়া আহি মেলি অকণমান ৰেষ্ট লৈ আছোঁ আৰু এতিয়া আকৌ ওলাই যাম বাৰু। আৰু যিহেতুকে আৰু আমি যাবলৈ আৰু মাজত এটা দিনেই আছে। কালিলৈ আকৌ আমি নলবাৰী যাম মাহীহঁতৰ ঘৰলৈ। মাহী এজনী তাতে পৰিছে মানে নলবাৰীতে, মহাৰ ঘৰ তালৈ যাম খবৰ ল'বলৈ। তো নলবাৰী ব্লগো আপোনালোকে পাব। মই মানে আগে পিছে যোৱা নাই নলবাৰী, এবাৰ যাম ফাৰ্ষ্ট টাইম। চ' বহুতে এক্সাইটেড হৈ আছোঁ যাবলৈ। আৰু আমাৰ চব যাব, মাহী আইতা এনেকৈ গোটেইখিনি 8জন মানুহ যাম টোটেল আমি। চ' ভাল লাগিব তাতে। নলবাৰীটো বহুত এক্সাইটেড ব্লগ হ'ব, চাই থাকিব। নলবাৰী জেগাবোৰ মই দেখাম আপোনালোকক কেনেকুৱা। মই নিজে যোৱা নাই বাৰু আজিলৈকে। নলবাৰী চামাতা নে কি এনেকুৱা জেগাডোখৰলৈ গৈ আছোঁ, মই ভালদৰে নাজানো। চ' এতিয়া বৰ্তমান টাইম হৈছে দুপৰীয়া আৰু 1 বাজি গৈছে। আৰু এতিয়া অকণমান ৰেষ্ট লওঁ, ৰেষ্ট লৈ আকৌ 4টা চাৰে 4টামান বজাত আকৌ বজাৰৰ ফালে ওলাই যাম। শুৱালকুছি বজাৰ আপোনালোকক দেখাম। এতিয়া আমি ওলাই আহিছোঁ যাবলৈ মামাহঁতৰ ঘৰলৈ। এইফালে পূৰা ওলাই ৰেডি। আইতা আহি আছে, মামা ল'ৰাটো যাব। মামাহঁতৰ ঘৰলৈ যাওঁ। ভালো লাগে স্যার। চ' গাইজ মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু মামাহঁতৰ ঘৰ মানে শুৱালকুছি বজাৰৰ মাজতে। চ' এয়া আপোনালোকক শুৱালকুছি বজাৰখন অকণমান দেখাই দিছোঁ। যিহেতুকে 1 তাৰিখ সেইদিনাখন অসমীয়া, চ' সেইকাৰণে বহুতখিনি বজাৰে বন্ধ হৈ আছিলে। কিন্তু এনেই খোলা থাকিলে চবফালে মানে একদম ধুনীয়া লাগে দেখিবলৈ। আৰু এইবিলাক দেখিছেনে কাপোৰৰ পৰা একদম দোকান, চব পাট মুগা কাপোৰ। আৰু শুৱালকুছি বুলি ক'লে জানেই কিমান বিখ্যাত। চ' সেয়াই আপোনালোকক অকণ দেখালোঁ। তাৰপিছত এয়া এতিয়া আমি আকৌ এঘৰ মামাৰ তাত সোমালোঁ আৰু বহুতখিনি আৰু মানে গম পায় আৰু মাৰ গাঁৱলৈ আহিছোঁ যিহেতুকে বহুতখিনি মামাই মোৰ আছে ইয়াত। আপোনালোকক কৈছিলোঁ আগৰ ব্লগতো মই, মানে আগৰ গুৱাহাটী ব্লগত। চ' এয়াই এতিয়া বহি আছোঁ আৰু ইয়াতো চাহ খাবলৈ দিলে আৰু পিঠা চাহ কি ক'ব আৰু বিহু বুলি ক'লেতো পিঠা চাহেই মেইন আৰু চবফালে পিঠা 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 দেখি একদম মানে হেৰি লাগি গৈছে। চ' সেয়ে এতিয়া খাই লওঁ, খাই লৈ মেলি কিনে এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ গৈ আগলৈ কি হয় আপোনালোকে চাই থাকিব। গাইজ মামাহঁতৰ ঘৰৰ পৰা ওলালোহি, তাৰপিছত চাহ তাহ খালোঁ। খাই মেলি এতিয়া ঘৰলৈ যাওঁ। আজিও খানা আছে আমাৰ তাতে, মানে মামাহঁতে খানা এইকেইদিন মানে চলিয়ে আছে আৰু খানা কি ক'ম আৰু আপোনালোকক খোৱা বস্তু দেখাই দেখাই মানে মোৰ আমনি লাগি গৈছে। ভাবিছে চাগে যেন এনি টাইম চাহ পিঠা মাছ মাংস এইবিলাকে আৰু চলেই জানেই। বিহু বুলি ক'লেতো মাছ মাংসই মেইন আৰু। চ' আজিও আছে খানা, চ' তালৈ যাওঁ। আইতাহঁতে যিহেতু ভাত বনাব লাগিব। চ' এতিয়া গৈ আছোঁ আৰু বজাৰৰ পৰা আহি এতিয়া আকৌ এজন মামাৰ ঘৰলৈ আহিছোঁ। আৰু এজন মামা মানে কি ক'ব আৰু বিহু খাই থকা হৈছে, মামাই মাতিছে নাহিলে বাৰু। চ' সেইকাৰণে আহি আছোঁ আৰু ওপৰত উঠি এতিয়া বিহু খাম আৰু। এইবাৰ আপোনালোকক চাহ তাহ খোৱা নেদেখাওঁ আৰু আপোনালোকক এটা ভাল বস্তু দেখাওঁ। যিহেতুকে মই শুৱালকুছি আহিছোঁ আৰু শুৱালকুছি আহি কিনে মই যদি শালেই নেদেখাওঁ, তাত পাট মুগা শালেই যদি নেদেখাওঁ তেনে কেনেকৈ হ'ব। চ' এয়া হ'ল মামাৰ ফেক্টৰী, বহুত ডাঙৰ ফেক্টৰী আছে মামাৰ ভাগৰ। চ' আমাৰ ঘৰৰ ফ্ৰণ্টতে মামাহঁতৰ। চ' এয়া ফেক্টৰী অকণমান দেখাব আপোনালোকক চেষ্টা কৰিলোঁ। আৰু কেইবাখনো শাল আছে আপোনালোকে দেখিছেনে। চ' সেয়াই দেখি বহুতেই ভাল লাগে। আৰু কি কয় পাৰ্টছবিলাকৰ নাম মই বিশেষ নাজানো। চ' সেইটো কাৰণে মই আপোনালোকক ভালকৈ বুজাই ক'ব অলপ দিগদাৰ হৈছে। চ' এয়াই ময়ো অকণমান ট্ৰাই কৰিছোঁ। আগতে বোৱা অলপমান অভ্যাস আছে বাৰু, নোহোৱা নহয়। তো সেইটো কাৰণে অকণমান ট্ৰাই কৰিলোঁ, যিহেতুকে বহুত বছৰ বহা নাই। চ' সেইকাৰণে অকণমান দিগদাৰ লাগিছে। চবেই মোক জোকাই আছিলে পাৰিবি নাই বুলি, কিন্তু মই দেখাই দিলোঁ চবকে বৈ কিনে যেন ময়ো পাৰোঁ ব'বলৈ। আৰু পাৰিলেতো চব কামেই চেষ্টা কৰিলেতো চব কামেই ইজি হৈ যায় ন। চ' ময়ো পাৰিম এদিন নহয় এদিন ব'বলৈ। চ' এয়াই বৈ দেখালোঁ চবকে। চ' আচৰিত হৈ গৈছে যেন পাৰিছ বুলি কিনে। চ' সেয়াই বহুতেই ভাল লাগিলে। আৰু আপোনালোকক এতিয়া আগলৈ দেখাওঁ মামাহঁতৰ কাপোৰৰ কালেকশ্যন। চ' গাইজ এয়া হ'ল মামাহঁতৰ শালৰে কাপোৰ আৰু ইমানেই মজা লাগিছে কালাৰটো, মই কি ক'ম আৰু মানে। তাৰপিছত এনেকুৱা ছেট আছে গোটেইটো, মেখেলা ব্লাউজ আপোনালোকে পাই যাব। তো কালাৰটো বহুতেই ভাল লাগিছে। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু এইফালে তাৰ পৰা আহি মামাহঁতৰ ঘৰৰ পৰা আহিয়ে এতিয়া দেখিছোঁ যেন মাহীয়ে ভাত বনাই আছে। মানে ভাত হৈ গ'ল অলৰেডি, বাট এতিয়া মুড়ি ঘণ্টকণ বনাই আছে মাছৰ মাথা দি।
মুড়িঘণ্ট। তাৰপিছত ইফালে চিকেন বনাই থোৱা আছে। মাহী এতিয়া আপোনালোকক দেখাই দিব। চিকেনটো বহুতেই টেষ্টি হৈছিলে খাবলৈ, আৰু মাহী হাতৰ চিকেন এনেও বহুত মানে টেষ্টি হয়। সেই চিকেন দেখিছে কি ধুনীয়া কালাৰ। চ' ইফালে ভাজি বনাইছে মাহীয়ে। চ' সেয়ে এনেকৈ খানাটো এনজয় কৰিম আৰু আজি। দেন অলপ সময় পাছতে আৰু আমাৰ খানা হৈ গ'ল। তাৰপিছত আমিও খালোঁ বাৰু। তাৰপিছত খাই মেলি এতিয়া ব্লগ মানে বনাবলৈ পাহৰি গৈছিলোঁ। এতিয়া মামীহঁতে খাই আছে, মামী মামা চবেই খাই আছে। তো এনেকৈ এনজয় কৰিলোঁ। তাৰপিছত চাই মানে মোৰ মামাৰ মোমায়েকৰ ঘৰত খানাটো দিছিলে ছাইডতে, আমাৰ ঘৰৰ মামাহঁতৰ ঘৰৰ মানে ছাইডৰ ঘৰটোৱে। তাৰপিছত সেয়াই এতিয়া বহুতেই ভাল লাগিলে খাই। তাৰপিছত মই মোৰ ব্লগটো ইয়াতে এণ্ড কৰি দিওঁ। আৰু বিহুৰ আৰু আহি আছে দুটামান ব্লগ আপোনালোকে পাব, শুৱালকুছিৰ ব্লগ। চ' ঠিক আছে তেনেহ'লে অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।